তো আজি হঠাতে এটা প্লেন হ'ল মানে প্লেনটো মানে কি হঠাতে মই এফালে যাবলগীয়া হ'ল আৰু য'ত মই গৈছিলোঁ তাৰ ওচৰত তাৰ পৰা মানে নিমাতী ঘাটটো বেছি দূৰ নহয় গতিকে ভাবিলোঁ অলপ নিমাতী ঘাটতো সোমাই যাওঁ গতিকে আপোনালোকেও দেখাই লওঁ নিমাতী ঘাটখন কেনেকুৱা হৈছে বৰ্তমান যিহেতু বাৰিষা তো সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো ব্লগটো চাই থাকিব এতিয়া আমি আহি নিমাতী ঘাট পাই গ'লোহি এয়া নিমাতী ঘাট তো বেছি দেৰি নকৰি ইয়াত যামেই এতিয়া এনেই দেখালোঁ আপোনাৰ নিমাতী ঘাটৰ দৃশ্য যিসকলে দেখা নাই নিমাতী ঘাট যোৰহাটতো সকলোৱে দেখিছে চাগে কিন্তু যোৰহাটৰ বাহিৰৰ যিসকলে আছে যিসকলে নিমাতী ঘাট দেখা নাই তেওঁলোকে চাই ভাল পাব আৰু এইফালে চাওক কৃষ্ণচূড়াজোপা কি ধুনীয়াকৈ ফুলি আছে দেখাই দিছোঁ তুমি বৈ যোৱা সেই নদীখনৰ দৰে তুমি উৰি যোৱা আকাশৰ সেই চৰাইজাকৰ দৰে দেখিবা এদিন সাগৰখনো তোমাৰ হ'ব আৰু আকাশখনো তোমাৰ